লাগিছে কেনেকৈ লাগিল আৰু কিমান ক্ষয়ক্ষতি হ'ল ক্ষয়ক্ষতিৰ চাওক মোৰ দোকানটো সন্মুখত পতঞ্জলি ৰিটেইল শ্বপ হয় সন্মুখত থাকোঁ মই সন্মুখৰ যিটো দোকান হয় মই তাতে বিজি থাকোঁ সদায় অনলাইনৰ কামত তাতে মই কৰি থাকোঁ আৰু যেতিয়া কোনোবাই ক'লে যে জুই লাগিছে পিছফালে জুই লাগিছিল মই দৌৰি আহি চাইছোঁ গোটেইখিনি হোৱা লাগিছে আৰু পিছফালে তাত মানে গুদাম আছে আপোনাৰ মোৰ দোকানৰ সন্মুখতে চহৰীয়া বোলা এখেতৰ দোকান আছে ফাৰ্নিচাৰৰ গুদাম তেখেতে ফাৰ্নিচাৰ ৰেডিমেড ফাৰ্নিচাৰ গুদাম আছে তাতে জুই লাগিছে একদম হোৱা জুই পূৰা সূত্ৰপাত হৈ আছে তাতে তাৰপিছত আমি মানে চাই আছোঁ ফায়াৰ ব্ৰিগেডক মাতিবৰ কাৰণে হাই হোল্লা হ'ল তাৰপিছত ফায়াৰ ব্ৰিগেড আহি পাওঁতে আমাৰ দোকানৰ ফালে জুইটো আগবাঢ়ি আহিলে আৰু যি হিচাপে জুই আগবাঢ়ি আহিছিলে সেইটোতো সম্ভৱতঃ আমি ভাবিছিলোঁ শেষেই আৰু শেষে আমাৰতো আপোনাৰ আনুমানিক অৱশ্যে ক'ব পাৰিব তথাপিও আমাৰ 99% শেষ হ'ল বৰবাদ হ'ল সেইটো চাব লাগিব কম্পিউটাৰত আমাৰ কিমান প্ৰপাৰ্টিৰ মাল আছিলে সেইটো চাব লাগিব কিন্তু 99% শেষ হ'ল সেইটোতো মই ক'ব নোৱাৰোঁ মই সন্মুখত আছিলোঁ যেতিয়া জুই লাগিছে বুলি ক'লে কাৰণ সিফালেও কিবা ইণ্ডাষ্ট্ৰি আছে সিফালৰ পৰা কোনোবাই কিবা পেলাই বা তেনেকুৱা বিড়ি চিগাৰেট খাই পেলোৱা হ'ব পাৰে বা কি হ'ব পাৰে আৰু এটা ষ্টিল ফেক্টৰী আছিলে সেই ফেক্টৰীটোও জ্বলিছে ষ্টিল ফেক্টৰী মানে সেইটোৱে আপোনাৰ হয় কি বোলে ফাৰ্নিচাৰৰ যিটো ষ্টিল ফাৰ্নিচাৰ হয় সেইটো জ্বলি ভস্মীভূত হৈছে হয় সেইটো তেখেতৰো যিমান মাল আছিলে গোটেইখিনি ভস্মীভূত হ'ল মোটামুটি ইয়াত 1,45,00,000 টকাত আছিলে মাল 1,45,00,000 হয় এতিয়া কিমানমান ক্ষয়ক্ষতি হৈছে আপুনি কি দেখিছে ইয়াতো গোটেইখিনি ডেমেজেই হৈ গৈছে আৰু ইয়াত ক'বলগীয়া আৰু প্ৰায়বোৰ ডেমেজ হৈছে প্ৰায় মানে 99% ডেমেজ হৈ গৈছে আৰু পতঞ্জলি গুদামৰ লগতে এটা ষ্টিল ফেক্টৰী এটা আছিল নেকি হয় সেইটো কিমান ক্ষয়ক্ষতি হৈছে সেইটোতো ক'ব নোৱাৰোঁ তেখেতক এতিয়া মালিকত আছে তেখেতে ক'ব পাৰিব কিমান কি আছিলে এতিয়া আপুনি কিবা আহ্বান জনাব নেকি যিহেতু পতঞ্জলি গোটেইখিনি বস্তু আপোনাৰ ভস্মীভূত হৈছে কি ক'ব এতিয়া সেইটো এতিয়া কোনফালৰ পৰা মই ক'ব লাগে মানে চৰকাৰক কিবা আহ্বান জনাব নেকি ইঞ্চুৰেঞ্চ আছিল নেকি হয় ইঞ্চুৰেঞ্চ আছিলে এতিয়া ইঞ্চুৰেঞ্চৰ ফালৰ পৰা কি কৰে কি নাই আপোনাৰ ফেক্টৰীটো আজি জুই লাগিছে ক্ষয়ক্ষতি হৈছে আপুনি কিমান ক্ষয়ক্ষতিৰ সন্মুখীন এতিয়ালৈ মই ক'ব পৰা নাই এতিয়ালৈ চোৱাই নাই কিমান কি হৈছে কিমান মাল আছিল আপোনাৰ গুদামত এতিয়া মালটো এতিয়া আছে গুদামত বহুত আছে গম পোৱা নাই এতিয়ালৈ আৰু জুইটো কেনেকৈ সূত্ৰপাত হ'ল কি গম একেবাৰে গম নাপাওঁ জুই যেতিয়া বেছিকৈ লাগি গৈছে তাৰপিছতহে আমি গম পাওঁ যে পিছফালে জুই লাগি শ্বৰ্ট চাৰ্কিটৰ ফলত হ'ব পাৰে নেকি মোৰ সন্দেহ নহয় কেনেকৈ হ'ব পাৰে মোৰ সন্দেহ নহয় মানে শ্বৰ্ট চাৰ্কিটৰ পৰা এতিয়া লাগিছে ক'ৰ পৰা সেইটোৱে ক'ব নোৱাৰোঁ এতিয়া চাই ল'ব লাগিব তথাপি আপুনি ক্ষয়ক্ষতিৰ পৰিমাণ আপোনাৰ কিমান হ'ব পাৰে এতিয়া ক'ব নোৱাৰে আপোনাৰ দোকানখনৰ নাম কি দাদা আপোনাৰ সন্তান জিএনএম বা এএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰে যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022